নমস্কাৰ ৰাইজ, এই চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে এক্সাইটমেণ্টত আছোঁ। আজি মানে মোৰ কেইটামান বস্তু আহিলে, কালি অলপমান চেক কৰি চালোঁ, ভাবিছোঁ আপোনালোকক সেই বস্তুকেইটা শ্বেয়াৰ কৰোঁ, মানে এটা ফুল আনবক্সিং ভিডিঅ' এটা। চ' প্ৰথমে প্ৰডাক্টছকেইটা দেখাই লওঁ কি আনিছোঁ। কেইটামানতো আৰু আনবক্সিং নকৰিলেও হ'ব, সেইকেইটা ইয়াৰ পৰাই দেখাই নিম। চ' এইকেইটা চাওক, এইটো বা এই লেপটপটো বা আগতে কিনা। চ' মই এফালৰ পৰা দেখাই দিছোঁ। এইখন হৈছে পিতৃ দৃষ্টিত জুবিন, যিখন তেওঁৰ দেউতাক কপিল ঠাকুৰ চাই লিখিছিল। এই কিতাপখন পঢ়িলোঁ দেই, বহুত ধুনীয়া কিতাপ। মই মানে একদম পঢ়ি বহুত ভাল লাগিল। তেওঁৰ আৰু কিতাপ আছে, এয়া পিছফালে আছে, আপোনালোকে এয়া স্ক্ৰীনশ্বট মাৰিও পঢ়ি চাব পাৰে, পজ কৰি পঢ়ি চাব পাৰে। কিন্তু এই কিতাপখন যিয়ে লোৱা নাই তেওঁলোকে কিন্তু ল'ব, এখন বহুত ভাল কিতাপ। তাৰপিছত আৰু এখন গামোচা, তাৰপিছত এখন ৰুমাল, লেপটপক কীবৰ্ডত পাৰিবৰ কাৰণে এখন টাৱেল। তাৰপিছত এইটো মই এটা মাইক লৈছিলোঁ। এই মাইকটো আচলতে অনলাইন লোৱা নাই, অফলাইনে লৈছিলোঁ। অনলাইনত দেখাই আছিলে আপোনাৰ ঢেৰ কিবা কিবি ৰেট দেখাই, 300, 500, 1200, 1400। মোৰ বাৰু ৰেটটো পিছত কৈ দিম বাৰু। বাকী ইয়াৰ বাৰু আনবক্সিংটো পিছত দেখাম। এইখন হৈছে কীবৰ্ড, নতুনকৈ ওলোৱা কীবৰ্ড। এইখনৰ নাম হৈছে ট্ৰান্সফৰ্মাৰ প্ৰ'। চ' এয়া আইটেমছ। তাৰপিছত এইকেইটা মই বিয়েৰ্ডো কোম্পানীৰ এইটো এটা ফেচ ক্ৰীম, হয়তো এটা হেয়াৰ চিৰাম এইটো, আৰু এইটো এটা ফেচ ৱাছ আনিছিলোঁ। তাৰপিছত এইটো ড'ভ মেন কেয়াৰ কোম্পানীৰ এইটো এটা শ্বেম্পু আনিছিলোঁ। তাৰপিছত এখন ফণী, এইখন বাৰু অফলাইন অনা। এই স্পীকাৰটো কিন্তু অফলাইনে আনিছিলোঁ। তাৰপিছত এই ষ্টেণ্ডডাল অনলাইন অনা হৈছে। এইটো এটা পেইণ্ট টাইপ হয়, এইটো অনলাইনে আনিছিলোঁ। এইটো মোৰ হৈছে মেইন ছেটআপ, দ্য লেন'ভ' লক স্পেচিয়েল জুবিন এডিশ্যন। মানে নামটো মই নিজে বনাই লৈছোঁ, কিন্তু মোৰ কাৰণে এইটো এটা, মোৰ যিহেতু প্ৰথম লেপটপ আৰু প্লাছ জুবিন দাৰ স্মৃতিত মই লেপটপটো লৈছোঁ, সেইকাৰণে ইয়াৰ মানে যিটো ডাঙৰ ষ্টিকাৰটো নাপালোঁ, সেইকাৰণে এটা মোবাইল লগোৱা ষ্টিকাৰ এটাকে লগাই থৈ দিছোঁ স্মৃতিত। আৰু মই যদি দেখাওঁ আপোনালোকক, মোৰ ওচৰত ক্লিপ এটা আছে, সেই ক্লিপটো মই এতিয়া এটেচ কৰি দিছোঁ, এইটো চাওক। সেই ক্লিপটো মই নিজে AI সহায়ত বনোৱা এখন ৱালপেপাৰ হয়। সেইখন বাৰু এতিয়াও মোৰ ওচৰতে আছে বাৰু, তো মই দিব নোৱাৰোঁ কাকো। তো আপোনালোকে নিজেও বনাই ল'ব পাৰিব AI টুলছৰ সহায়ত, কাৰণ মই নিজে বহুত কষ্ট কৰি বনাইছিলোঁ। সেইটো মই ৱালপেপাৰটো লগাই দিছোঁ, আৰু সেইখন মোৰ ফেচবুকৰ, মানে মোৰ পাৰ্চনেল ফেচবুক একাউণ্টৰ বেকগ্ৰাউণ্ড পেজতো লগাই থৈছোঁ, আপোনালোকে তাতো চাব পাৰিব। তাৰপিছত এইকেইটা হৈছে প্ৰডাক্টছকেইটা, আৰু এইটো হৈছে এটা বেগ। এইটো বহুত ডাঙৰ বেগ এটা কিনিলোঁ, মানে একেবাৰে ফিউচাৰৰ কাৰণে চিন্তা নাই আৰু। কেতিয়াবা বোলে ডাঙৰ কিবা বোলে ট্ৰেভেলিং কৰিলোঁ, তেতিয়া এই বেগটো লৈ মই বহুতখিনি বস্তু সোমোৱাই পেলাই লৈ যাব পাৰিম। ইয়াত যদি আপোনালোকে চাই, এইটো এটা মিনি বেগ হয়। এইফালে এডাল চেইন আছে, এইডাল চাওক। এইডাল যদি এনেকৈ যদি খুলি দিওঁ, তেতিয়া এইটো এটা বেগটো ওলাই আহে সৰু বেগৰ নিচিনাকৈ। এইটো পাওঁ দেখাই দিম বাৰু। তাৰপিছত এইফালে বটল থোৱা ষ্টেণ্ড, এইফালে ষ্ট্ৰেপ। এইটো এটা কম্পাৰ্টমেণ্ট হয়, ইয়াত আপোনালোকে জোতা বা সৰু সুৰা কাপোৰ থ'ব পাৰিব। এইডাল ডাঙৰ চেইনডাল খুলিলে ইয়াত ডাঙৰ এটা কম্পাৰ্টমেণ্ট পাব ভিতৰত, এটাই কম্পাৰ্টমেণ্ট। তাৰপিছত ইয়াত বাৰু দুটা তিনিটা, সৰু বেগটো দুটা তিনিটা আছে। এইটো বটল থোৱা বা আপোনালোকে বেলেগো থ'ব পাৰে, কাৰণ এইটো বটল থোৱাই হয়। এইফালেও চেম পকেটছ আছে। এইটো হৈছে বেক চাইড, এইটো হৈছে টপ চাইড, আৰু এইটো হৈছে বটম চাইড। আৰু ইয়াত যদি আপোনালোকে এনেকুৱা যদি বেগ কিনে, তেতিয়াহ'লে গম পাব যে ইয়াত ছাপৰ্টিঙৰ কাৰণে ৰড এডাল লগাই থোৱা আছে।
এনেকৈ ৰড এডাল লগাই থৈছে যাতে বেগটো বেকা নহওক তো মই অলপমান এটা ক্লিপ মই ইয়াৰ ভিতৰৰ এটা দেখাই দিছোঁ চাওক এনেকৈ যেতিয়া ক্লিপকেইটা খুলি দিব তেতিয়া এইটো হৈ গ'ল এই সৰু সুৰা বস্তু থ'ব পৰা কম্পাৰ্টমেণ্টটো এখন হাত লাগি আছে যে বৰ দিগদাৰ ষ্টেণ্ডডালো পিছত কিনিব লাগিব এইটো হৈছে ভিতৰ কম্পাৰ্টমেণ্টটো এটাই ডাঙৰ কম্পাৰ্টমেণ্ট আৰু এইডাল হৈছে ছাপৰ্টিং ৰডডাল আৰু যদি আপোনালোকক ভিতৰত দেখাওঁ তেতিয়াহ'লে এইটো হৈছে সেই খাপটো এইটো বটল থোৱা খাপ এইটো চিম চাইড আৰু এই চেইনডাল যদি এনেকৈ খুলি দিয়ে এনেকৈ খুলিলে হয়তো এটা মিনি বেগ হৈ যাব এনেকৈ এইটো ডিটেচ হৈ যাব মই এতিয়া ডিটেচ কৰা নাই পিছত লগাই দিম আকৌ এইফালে সৰু সুৰা এটা দুটা এইটো এটা তাৰপিছত এইটো এটা দুটা খাপ আছে আৰু এইফালে আৰু আপোনালোকে পানী ফল যি কি থ'ব পাৰে চ' এইটো হৈছে বেগৰ আনবক্সিং এতিয়া আমি বাকীখিনি বস্তু আনবক্সিং আৰম্ভ কৰোঁ ব'লক লেটছ আনবক্স দ্য লেপটপ ষ্টেণ্ড এনেকৈ এখন কাপোৰৰ ভিতৰত আহে এইটো হৈছে লেপটপ ষ্টেণ্ড মই এবাৰ ফিটিং কৰি দেখাই দিছোঁ এইডালে আছে আমাৰ প'ট্ৰনিক্সৰ লেপটপ ষ্টেণ্ড মই ইমান মানে হেভি ষ্টেণ্ড দিয়া নাই মানে মই সেই পেন টেপটোৰ লগত এইটো পাইছিলোঁ আৰু এটা কথা ক'বলৈ পাহৰিলোঁ এটা USB হাব দিছিলোঁ USB হাব 8-in-1 সেইটো মানে এনেই অৰ্ডাৰ কৰি দিছিলোঁ কাৰণ সেইটোৰ দাম কিবা 1000 টকা আশে পাশে আছিলে সেইটো মই 50% ডিছকাউণ্টত পাইছিলোঁ কিন্তু সেই বস্তুটো আকৌ নাহিলে অনলাইনৰ পৰা সেইকাৰণে সেইটো আকৌ কালি মই কমপ্লেইন দিলোঁ চ' সেইটো চাগে আহিলেও মাহঁতে ৰাখি থ'ব লাগিব ক'ত পাম পিছত বা নহ'লে পষ্টত দি দিব পিছত বাৰু সেইটো বাৰু পিছৰ কথা এইটো হৈছে ষ্টেণ্ডডাল এতিয়া আমি নেক্সট আনবক্সিঙৰ ফালে যাওঁ তাৰপিছত হৈছে এইটো স্পীকাৰটো অফলাইনত অনা স্পীকাৰ এইটো বাৰু মই প্ৰাইচটো ইয়াতে দেখাই দিছোঁ এইটো চাওক তাৰপিছত ইয়াত 499 লিখা আছে মই 349ত আনিছোঁ আৰু যিহেতু আমি সেই দোকানখনৰ ৰেগুলাৰ কাষ্টমাৰ আছিলোঁ সেইকাৰণে এই 349টো বাদ দি দিলে মানে আমি 300 টকাত পাই গ'লোঁ এতিয়া ইয়াৰ আনবক্সিংটো কৰোঁ ইমান আৰু সেই JBL Sony সেইবিলাকৰ নিচিনাকৈ ইমান ভাল আউটপুট নহয় হ'লেও চলি যাব এইটো হৈছে সেই স্পীকাৰটো ইয়াত আছে এইটো পাৱাৰ বটন এইবিলাক প্লাছ মাইনাছ এইবিলাক জানে আৰু প্ৰায়ভাগে অন কৰি দেখাইছে বা এনেকৈ থাকে লাইটৰ মোডছ কিছুমান আছে আৰু এনেকৈ এইটো লাইটৰ চুইচ এইটো এবাৰ দিলে এইটো ইফেক্ট এইটো দিলে এনেকুৱা ইফেক্ট ডিস্কো ইফেক্ট এম্বিয়েন্ট ইফেক্ট টিপ টপ ইফেক্ট এইটো বন্ধ হৈ যায় এইটো ডিফল্ট ইফেক্ট এতিয়া বেক চাইডটো এনেকুৱা ইয়াত যেনিবা অক্স কেবুলৰ ফুটাটো আছে USB মেমৰি কাৰ্ড আৰু চাৰ্জিঙৰ পৰ্ট এইফালেতো লাইটটো জ্বলি থাকে চ' এইটোৱে হৈছে স্পীকাৰটো মই বাৰু এইবাৰ বজাই নেদেখাওঁ মই জাষ্ট মোৰ হোষ্টেলত স্পীকাৰ এটা লাগিছিলে কাৰণে সেইটো কাৰণে মই ল'লোঁ আগৰটো আছিলে কিন্তু আগৰটো বেটেৰী ডাউন হৈ যায় বেছিকৈ কাৰণে এইটো লৈছোঁ চ' এতিয়া নেক্সট আনবক্সিঙলৈ যাওঁ ব'লক লেটছ আনবক্স দ্য মাইক এইটো বাৰু মই অফলাইনতে লৈছিলোঁ এতিয়া
আনবক্সিং কৰি দেখাইছোঁ। এনেকুৱা আছে মাইকটো। ইয়াত এটা এনেকুৱা এটা ৰিচিভাৰ পাব। এইটো ৰিচিভাৰ, এইটো মোবাইলত লগাব পাৰি। এইটো টাইপ চি আৰু এইটো হৈছে চাৰ্জিং। তাৰপিছত এইফালে এইটো হৈছে লাইটনিঙৰ পৰ্ট, লাইটনিংটো টাইপ চি। এইফালে টাইপ চি আছে। এইটো হৈছে মাইক, ইমান আৰু জুৰি মাইক নহয়। মই যদি আপোনালোকক কওঁ তেতিয়া এই আপোনালোকে লাষ্ট যদি চৰাচ উদ্যানৰ ভিডিঅ'টো দেখিছে তেতিয়াহ'লে মই গোটেই ভিডিঅ'টো ভইচ অভাৰ মই এই মাইকটোৰে কৰিছিলোঁ। আইফোনৰ মাইকটোতো ভালেই, বেয়া নহয়, কিন্তু এইটো মাইকে মই এবাৰ কৰি ট্ৰাই কৰি চাইছিলোঁ। ইয়াত এইফালে এটা ছুইচ আছে, সেইটো পাৱাৰ ছুইচ। এইটো টাইপ চি। এইটো এনেই এটা দি থৈছে, সৈটো এটা ফুটা, তাৰপৰা লাইট জ্বলে। এইটো মাইকটো আৰু এই যোনটো আছে ক্লিপটো, এইটো ডিটেচেবল হয়, আপুনি নিজৰ এংগল চেঞ্জ কৰিব পাৰিব। তাৰপিছত এইটো এটা চিম মাইক হৈ গ'ল। লাষ্টতে নেক্সট আনবক্সিঙলৈ যাওঁ। তাৰ আগতে এইখনটো ফণি মই আপোনালোকক দেখাইছিলোঁ। চ' ব'লক নেক্সটলৈ যাওঁ। চ' এইটো হৈছে পেন টেবলেট বুলি কয়। এইটো দি কিছুমান এনিমেশ্যন কেৰেক্টাৰ বনায়। আপোনালোকে যদি সেই কাৰ্টুনবোৰ যদি দেখিছে, এনিমেটেড কাৰ্টুনছবোৰ, এনিমেটেড ভিডিঅ'ছবোৰ, তেতিয়া এইবিলাক পেন টেবেৰে বনায়। ইয়াতকৈ যেনিবা আৰু হাই লেভেলৰ বনায়, হাই লেভেলৰ টেবলেট দি বনায়। কিন্তু এইটো মই অকল ষ্টাডি পাৰ্পছৰ কাৰণে লৈছোঁ। এইটো হৈছে মেইনটো চাইড কৰি দিব। ইয়াত আপোনালোকৰ ইয়াত পেন নিপছ পাব। ইয়াত এইটো টাইপ চিটো USB এডাপ্টাৰ এটা পাব। এখন ইউজাৰ মেনুৱেল। এডাল আছে মেইন কেবুল। ইয়াত যেনিবা এইটো টাইপ বি আৰু মাইক্ৰ' USB চাৰ্জাৰটো। সেইটো যেনিবা এইটো ডিছএডভান্টেজ, কিন্তু চলি যায় আৰু এইটো মাজে মাজে ইউজ কৰা হয়। এইটো হৈছে পেনটো, ছুইচ থাকে। এইবিলাক চব কম্পিউটাৰৰ লগত অপাৰেট কৰি ল'ব লাগে, কিন্তু বহুত স্মুথ চলে। মই যদি পাৰোঁ মই পিছত এটা ভিডিঅ' দেখাম। আৰু এইটো হৈছে পেন টেপটো, হিউৰন মডেলটো হৈছে HS64। ইয়াত যেতিয়া এই পেনটো দি লিখিব তেতিয়া সেইটো স্ক্ৰীনত ওলাই যাব। ইয়াত 4টা বটনছ আছে। এইটো ব্ৰেকেটৰ বটন, এইটো Ctrl+, Shift+A আৰু এইটো বেক। বছ, এতিয়া যাওঁ নেক্সট আনবক্সিঙৰ ফালে। এণ্ড দ্য লাষ্ট নট বাট লিষ্ট, দ্য OG Zebronics Transformer Pro গেমিং কম্পিউটাৰ কীবৰ্ড। ইটছ নাও টাইম টু আনবক্সিং। এণ্ড আপোনালোকে চাব পাৰিছে এইখন হৈছে কীবৰ্ড আৰু সেইটো হৈছে মাউচ। ইয়াত যেনিবা এটাই স্পেচিয়েলিটি যে এইখন ৱায়াৰলেছ হয়, ৱায়াৰলেছ গেমিং কীবৰ্ড এণ্ড মাউচ। বিশেষকৈ মোক মাউচৰ ইমান প্ৰয়োজন নাছিলে, কাৰণ মোক লেপটপৰ লগত মাউচ ফ্ৰীকৈ দিছিলে। হ'লেও এইটো ৰাখি থৈছোঁ বাৰু, মোক লাগে বাৰু কীবৰ্ডখন। এখন কীবৰ্ড। চ' এয়াই হৈছে অন অফ কৰা ছুইচ, টু বেক চাইড। চ' এইখনেই হৈছিলে কীবৰ্ডৰ আনবক্সিং। এয়াই হৈছে আজিৰ এই ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে আৰু কৰণীয়খিনি কৰি দিব। আৰু মই বাৰু যিমান পাৰোঁ প্ৰডাক্টছৰ লিংকখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম, যিমান পাৰোঁ, কাৰণ মই মানে কেনেকৈ কি কৰে সেইখিনি আকৌ চাই লৈ পেলাই দিব লাগিব। বেছি বাৰু ইমান কষ্ট নহয় চাগে, কপি পেষ্টহে হ'ব। তথাপিও মই যিমান পাৰোঁ মই প্ৰডাক্টছৰ লিংকখিনি মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু যিখিনি মই অফলাইনৰ পৰাও কিনিছোঁ সেইখিনি মই বিচাৰি খুচাৰি পেলাই মই এটা জাষ্ট লিংক এটা দি থৈ দিম, আৰু সেইটো আপোনালোকে কম্পেয়াৰ কৰি ল'ব। আৰু মোক চাগে এইটো স্পৰ্টিং দেখিছে, এইটো মায়ে পৰহি কিনি দিছিলে, আজিহে পিন্ধিছোঁ। ৰাফিউজৰ কাৰণে ভাল লাগিছে বাৰু। বাকী ইয়াৰ নেক্সট যিটো ভিডিঅ' পাব সেইটো পাব ৱে টু হোষ্টেল। চ' আজিলৈ ধন্যবাদ।